যাবলে বহুবাত যদি হয় হাতে হাত। হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই এইটো ভিডিঅ' আজি বিশেষকৈ এইবাবে বনালোঁ কিয়নো আজি আমাৰ গাঁৱৰে নামঘৰত নাম উৰুৱা পাতিছে। আৰু হয়তো প্ৰতি ঠাইতেই এই ভাদ মাহত ভদীয়া নাম লোৱা হয়, আৰু আমাৰ ইয়াতো আজি এই ভদীয়া নামৰ শেষৰ দিন অৰ্থাৎ নাম উৰুৱা। আৰু ময়ো তালৈকে যাম আজি। কিন্তু দুখৰ বিষয় এইটো যে আজি মোৰ ছেছনেল এক্সাম ষ্টাৰ্ট হৈছে, কিন্তু মই এক্সাম দি আহি মই নামঘৰলৈ যাম। মই কাপোৰ চাপোৰ চব ইস্ত্ৰি দি ধুনীয়াকৈ থৈ দিছোঁ, কি পিন্ধিম। কলেজৰ পৰা মই আহি লওঁ, তো ভাবিলোঁ আপোনালোককো দেখুৱাওঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো। আৰু এয়া আমি মা মই যাব ওলালোঁ, দুইজনে একেলগতে যাম। নামঘৰত গৈ লগ পাইছোঁ সকলোকে। জগতরে গুরু তুমি মাংগলিক ধৰণে যি পৰিণাম গাঁও সেই গাঁৱৰ মানুহখিনি আপি হ'ব পাৰে, ভুল ভাতি হ'ব পাৰে, এনে ভুল ভাতি নোহোৱাকৈ আগলৈকো এইটো শুদ্ধ গাই দিবৰ কাৰণে ঘৰ গাই দিবৰ কাৰণে এই তলটো আমি হৰি সন্ত
গুরু তুমি ও গুণৰে সাগৰ কুসুম্বৰৰ পুত্ৰ তুমি শ্ৰীমন্ত শংকৰ মাতৃ সত্য সন্ধ্যা তুমি জগত ঈশ্বৰ জগতৰে গুৰু তুমি